বেচনেৰে এনেকৈ বৰা ভাজিছোঁ আৰু এয়া নৰসিংহৰ পাত এনেকৈ ভাজিছোঁ বেচনেৰে। তাৰপিছত এইটো ভেদাইলতাৰ পাত এনেকৈ ভাজিছোঁ আৰু এইটো হৈছে এই মোৰ কি বুলি কয় এইটো মেচেকা টেঙা এনেকৈয়ে মই আজি ৰেচিপিটো বনাম। নমস্কাৰ, ইউটিউবৰ সমূহ বন্ধু বান্ধৱীলৈ মই হিয়া ভৰা মৰম জনাইছোঁ আৰু মোৰ এটা অন্য ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজি মই ডাঠা শাকৰ এটা ৰেচিপি বনাম। ডাঠা শাকক মৰিচা শাক বুলিও কয় আৰু তাৰ বাবে লৈ লৈছোঁ মই এই চনা বেচনটো লৈ লৈছোঁ আৰু এয়া 2টা কণী লৈছোঁ আৰু ডাঠা শাকখিনি কাটি লৈছোঁ। এটা ডাঙৰ পিঁয়াজ কাটি লৈছোঁ, জলকীয়া অলপ কাটি লৈছোঁ আৰু এতিয়া মই প্ৰথমতে এই শাকখিনি ভাজি ল'ম। এয়া মই ননষ্টিকৰ পাত্ৰখনত অকণমান তেল দি লৈছোঁ। তাৰপিছত ইয়াতে 2টামান জিৰা দিছোঁ, তাৰপিছত অকণমান ক'লা জিৰাটো দি দিছোঁ। এতিয়া ইয়াত মই এই শাকখিনি দি দিম। এতিয়া মই ইয়াত অকণমান নিমখ দি দিছোঁ, প্ৰয়োজন মতে দি দিছোঁ নিমখখিনি আৰু অকণমান হালধি দি দিছোঁ আৰু নিমখ আৰু হালধিখিনি দি মই লৰাই দিছোঁ আৰু এইখিনি মই ধুনীয়াকৈ এতিয়া ভাজি ল'ম। শাকখিনি মই ধুনীয়াকৈ ভাজি ল'ম। একেবাৰে কোমলীয়া শাক সিজি গৈছে, এয়া মোৰ ভজা হৈ গৈছে। পিঁয়াজ আৰু শাক সম পৰিমাণৰ হৈছে। এয়া মই এটা বাটিত এই অকণমান বেচন লৈছোঁ, ইয়াতে অলপ মছলা গুড়ি দি মই এনেকৈ লৈছোঁ আৰু এই বাটিটোত মই এই 2টা কণী এনেকৈ ভাঙি লৈছোঁ। ইয়াৰ পাছৰখিনি আপোনালোকে সকলোকে এয়া মই লোৰ টাখনত তেল দি লৈছোঁ। এতিয়া ইয়াতে মই কণীটো ভাজি ল'ম। এতিয়া ইয়াত মই মৰিচা শাকখিনি দি দিছোঁ এনেকৈ দি দিছোঁ। এইখিনি এতিয়া মই ধুনীয়াকৈ ৰোল কৰি আনিম। এনেকৈ ৰোল কৰি লৈ ল'ম। ৰোল কৰি উঠি দেখাই আছোঁ আপোনালোকক আৰু মই এনেকৈ ৰোল বনাই ল'লোঁ। এতিয়া মই এইখিনি টুকুৰা কৰি কাটি ল'ম মাজে মাজে এনেকৈ। এতিয়া মই এই কণীৰ টুকুৰাবিলাক বেচন লগাই ল'ম এনেকৈ। তাৰপিছত মই ভাজি ল'ম। এতিয়া আমি কণীৰ টুকুৰাটো এনেকৈ দি দিছোঁ আৰু ইয়াত অকণমান মই বিস্কুটৰ গুড়ি দি দিছোঁ।
মই কৰি লওঁ আপোনালোকেও এনেকৈ বনাই খাই চাবচোন আৰু ইয়াত মই এতিয়া বিস্কুটৰ গুড়ি দি দিছোঁ এতিয়া মই উঠাই থওঁ আৰু যিখিনি মোৰ বেচন ৰৈ গৈছে সেইখিনিৰে মই নৰসিংহৰ পাত দুটিমান ভাজিম এয়া মই নৰসিংহৰ পাত দিছোঁ ইয়াতে নৰসিংহৰ কুমলীয়া পাতটো এনেকৈ বৰা ভাজিছোঁ তাৰপিছত এই ভেদাইলতাৰ পাত এইটো ভেদাইলতাৰ পাত ইয়াতো মই অকণমান বিস্কুটৰ গুড়ি দি দিছোঁ এইটো নৰসিংহৰ পাত আৰু এইটো ভেদাইলতাৰ পাত এইবাৰ মই মেচেকা টেঙাৰ পাত দিম এটা এইটো মই মেচেকা টেঙাৰ পাত দি দিছোঁ ইয়াতে ইয়াতো অকণমান মই বিস্কুটৰ গুড়ি দি দিছোঁ যদি মোৰ ৰেচিপিটো ভাল পালে এটা লাইক কৰিব শ্বেয়াৰ কৰিব শেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ